মাৰ্ঘেৰিটাত দেশভক্তি দিৱস উদযাপন। নমস্কাৰ, আপোনালোকে চাই আছে NE ক্ৰনিকল। সমগ্ৰ ৰাজ্যৰ লগতে আজি মাৰ্ঘেৰিটাতো দেশভক্তি দিৱস উদযাপন কৰা হয়। মাৰ্ঘেৰিটা তথ্য আৰু জনসংযোগ বিভাগ মাৰ্ঘেৰিটাৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ সহযোগত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুৰ দিৱস উপলক্ষে দেশভক্তি দিৱসটি মাৰ্ঘেৰিটা খণ্ড উন্নয়ন কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। পুৱা তৰুণৰাম ফুকনৰ প্ৰতিমূৰ্তি মাল্যপান কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছতে মুঠ কাৰ্যসূচী মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাত সভাপতিত্ব কৰে মাৰ্ঘেৰিটা মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমে। এই অনুষ্ঠানত মহকুমাৰ প্ৰশাসনৰ কেইবাগৰাকী বিষয়াৰ লগতে মহকুমাটো জ্যেষ্ঠ নাগৰিকৰ উপৰিও জ্যেষ্ঠ সাংবাদিক তথা অসম বাৰ্তাজীৱিক সংঘৰ দক্ষিণ পূব মণ্ডলৰ সম্পাদক ও তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগসহ মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ বহু কেইগৰাকী সাংবাদিক উপস্থিত থাকে। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ প্ৰতিবেদনৰ সহযোগত চিত্ৰসাৰত মই দিল ৰাণা। দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু তিথি আমি ইয়াতে সমবেত হৈ পেলাই আমাৰ মহকুমা জনসংযোগ বিষয়া আৰু আমাৰ প্ৰশাসন আৰু আমাৰ ছিনিয়ৰ চিটিজেনছ, আমাৰ বয়োজ্যেষ্ঠ নাগৰিক, আমাৰ ৰিটায়াৰ্ড কলেজ টিচাৰ্ছ, প্ৰিন্সিপালছ আৰু ছ'চিয়েল ৱৰ্কাৰ্ছ, ফিলেন্থ্ৰপিজ, আমাৰ এক্স ছাৰ্ভিচমেন, গোটেইখিনি উইমেন্স অৰ্গেনাইজেশ্যন গোটেইখিনি সমবেত হৈ পেলাই আমি এই মৃত্যু তিথি তৰুণৰাম ফুকনৰ দেশভক্ত তৰুণৰাম ফুকনৰ আমি আজি ইয়াত পালন কৰিলোঁ। আৰু আমাৰ কেইবাজনো প্ৰায় 10জন বক্তাই তেওঁলোকৰ অভিমত আৰু তেওঁলোকৰ বক্তব্য ৰাখিলে। বহুত ধুনীয়া তেওঁলোকৰ শুৱলা আৰু বহুত ধুনীয়া তেওঁলোকৰ কথাৰে আমাক দেশভক্ত তৰুণৰাম ফুকনৰ জীৱনৰ কথাখিনি অৱলোকন কৰিলে। আমি সকলোকে ধন্যবাদ যাচিলোঁ আৰু আমি আগন্তুক দিনতো প্ৰত্যেক বছৰে এনেকৈ দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু তিথি আমি সমবেত হৈ পেলাই প্ৰশাসনে আয়োজিত কৰি যাম। ধন্যবাদ। আৰু সেই সদায় খোলা আপোনালোকৰ যিকোনো সমস্যা আদি আপোনালোকে সদায় আমাৰ আগত ব্যক্ত কৰিব পাৰে। আমাৰ আপোনালোকৰ যিটো সুদীৰ্ঘ এক্সপিৰিয়েঞ্চ সেইটো আমাৰ কাৰণে আমাক বহুতখিনি পৰামৰ্শ দিব পাৰে আৰু আমি তাৰ পৰা আপোনালোকৰ আশীৰ্বাদ হিচাপেহে আমি এই কৰ্মক্ষেত্ৰত আপোনালোকৰ আশীৰ্বাদ লৈয়ে আমি যি গুৰু দায়িত্ব আমি চৰকাৰৰ পালন কৰি আছোঁ সেইখিনি আমি সফল হ'ম বুলি ভাবিছোঁ। কিন্তু এই প্ৰচেষ্টাটো এটা কথাই উপলব্ধি কৰোঁ, আজি উপস্থিত থাকি ইয়াত যিসকল উপস্থিত আছে সেইসকল প্ৰতিগৰাকী বিজ্ঞ ব্যক্তি, অভিজ্ঞ ব্যক্তি, অধ্যয়নপুষ্ট ব্যক্তি আৰু অধ্যয়নপুষ্ট ব্যক্তিসকলৰ মাজত আচলতে এটা চৰ্চাহে মাধ্যম বুলি মই অনুভৱ কৰোঁ। মাত্ৰ চৰ্চা এজন মানুহে কিমান দেশত ভাল পালে দেশ বন্ধু হিচাপে অভিহিত হ'ব পাৰে। তেনে এগৰাকী মহান দেশ প্ৰেমিকক পৰিচয় কৰি দিয়াৰ দায়িত্ব আমাৰ